দৰ্শকসকল আপোনালোক সকলোকে এমকে ষ্টাডি পইণ্টৰ এটা নতুন ভিডিঅ'লৈ মই মৃন্ময় কাকতিয়ে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম ভগ্নাংশ বা ফ্ৰেকশ্যনৰ বিষয়। যিকোনো কম্পিটিটিভ এক্সামত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল ভগ্নাংশ, আৰু ইয়াৰ ভগ্নাংশৰ জৰিয়তে বিভিন্ন ধৰণৰ মেথছৰ আনুষংগিক বিষয়সমূহ কভাৰ কৰিব পৰা যায়। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ভগ্নাংশ বুলিলে কি বুজা যায়? যে কোনো এটা গোটা বস্তুৰ ভাগ কৰি তাৰ অংশকে ভগ্নাংশ বোলা হয়। যেনে চাওক যে মোৰ মায়ে এটা কেক বনালে, ঠিক আছে, কেকটো গোল কেকে বনালে, আৰু আমাৰ হ'ল ল'ৰা ছোৱালী 4টা। গতিকে 4টা ল'ৰা ছোৱালীক যদি আমি ভগাব লগা হয়, মই যদি গোটেইটো খাই দিওঁ সেইটোতো নহ'ব। গতিকে 4টা ল'ৰা ছোৱালীক সমানে 4টা ভাগ কৰি ভগাব লাগিব। গতিকে কাৰণ জানেই চিবলিংছৰ মাজত কি হয় যে কাজিয়া হয় বস্তুটো সমানে ভাগ নহ'লে। গতিকে চাওক সমানে ভাগ কৰি ভগাব লগা হৈছে। গতিকে 4টাই খাব লগা হ'লে মই এটা ভাগ খাব লাগিব, তেতিয়াহে 4টা ভাগত পৰিব। গতিকে চাওক মুঠ ভাগ কৰিছিলোঁ কেইটা? মুঠ ভাগ কৰিছিলোঁ আমি 4টা। তাই আমি কেইটা খাম? মই কেইটা খাম? এটা। গতিকে 4 ভাগৰ এভাগ মই খাম, আৰু বাকী থাকিল কেইভাগ? বাকীকেইটাই খাবলৈ 4 ভাগৰ কেইটা ভাগ বাকী থাকিল? 1, 2, 3টা ভাগ বাকী থাকিল। গতিকে ইয়াত চাওক, ইয়াত যিটো তলত অংশ আছে এই 4টোক কোৱা হয় হৰ, আৰু 1টোক কোৱা হয় লব। অৰ্থাৎ আমি ভগ্নাংশ এটাক হৰ ভাগৰ লব, অৰ্থাৎ ইংৰাজীত ক'ব লগা হ'লে লব বাই হৰ, বা ইংলিছত লবটোক কোৱা হয় নিউমাৰেটৰ, আৰু হৰটো কোৱা হয় ডিনমিনেটৰ। ঠিক আছে, স্পেলিংটো অকণ ভুল হ'ব পাৰে, আছিল নেকি? ঠিক আছে, নিউমাৰেটৰ আৰু ডিনমিনেটৰ, অৰ্থাৎ হৰৰ তলটোক হৰ আৰু ওপৰটোক লব বুলি কোৱা হয়। আৰু এটা উদাহৰণ লৈছোঁ যে চাওক, এইটো মুচি দিছোঁ। আৰু এটা উদাহৰণ লৈছোঁ যে এখন ৰুটি আছিল, ঠিক আছে, ধৰি লৈছোঁ যে ৰুটি এখনেই আছিল যিহেতু, গতিকে যে এখন ৰুটিক 6টা মানুহৰ মাজত ভগাব লাগে। গতিকে এইটোক আমি সমানে 6টা ভাগ কৰিব লাগিব। ঠিক আছে, ধৰি লওক প্ৰতিটো ভাগ সমান হৈছে। গতিকে 1, 2, 3, 4, 5, 6টা। তাৰে যে 2জন মানুহে খালে আৰু বাকী 4জন মানুহ আহি পোৱাহি নাই খাবলৈ। গতিকে আমি কি বুলি ধৰিম? যে মুঠ ভাগ কৰিছিলোঁ কেইটা? মুঠ ভাগ কৰিছিলোঁ 6টা। খোৱা হ'ল কেইটা? 2টা। আৰু 6টা ভাগৰ বাকী ৰখিল কেইটা? 4টা। 1, 2, 3, 4, 4টা ভাগ বাকী ৰখিল। অৰ্থাৎ 6টো হৰ হ'ব আৰু 2টো লব হ'ব। তলৰটোক হৰ বুলি কয়, 2টো লব। অৰ্থাৎ 6টা ভাগৰ 4টা ভাগ খোৱা হ'ল আৰু 6টা ভাগৰ 2টা ভাগ বাকী ৰখিল। এতিয়া আপোনালোকে চাগে ভগ্নাংশৰ সাধাৰণ যিটো ধাৰণা, সেই ধাৰণাৰ বিষয়ে লাভ কৰিব পাৰিছে। গতিকে আহকচোন আমি অলপ আগলৈ যাব বিচাৰোঁ যে ভগ্নাংশৰ প্ৰকাৰসমূহৰ বিষয়ে জানো। ভগ্নাংশৰ প্ৰকাৰ সাধাৰণতে 3টা। প্ৰথমটো হ'ল প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কোনবিলাক হৈছে? যিবিলাক ভগ্নাংশৰ হৰটো ডাঙৰ আৰু লবটো সৰু হয়, মানে হৰৰ মানটো ডাঙৰ আৰু লব মানটো সৰু হয়, অৰ্থাৎ সেই ভগ্নাংশবিলাককে প্ৰকৃত ভগ্নাংশ বোলে। যেনে চাওক 5 ভাগৰ 3, চাওক ইয়াত হৰটো ডাঙৰ হৈছে আৰু লবটো সৰু হৈছে, সেয়েহে এইটো হ'ল এটা প্ৰকৃত ভগ্নাংশ উদাহৰণ। আৰু এটা যদি চাওঁ 7 ভাগৰ 4, বা ইংলিছত ক'ব লগা হ'লে ইংলিছত আমি ওপৰটো প্ৰথমে ক'ম, মানে 4/7 বুলি ক'ম, বা 3/5 বুলি ক'ম, আৰু অসমীয়াত ক'ব লগা হ'লে 5 ভাগৰ 3 বা 7 ভাগৰ 4 তেনেকৈ মাতোঁ আমি। ঠিক আছে, এতিয়া চাওক যিবিলাক ভগ্নাংশৰ হৰটো ডাঙৰ আৰু লবটো সৰু হয়, সেই ভগ্নাংশবিলাক হৈছে প্ৰকৃত ভগ্নাংশ। আমি আৰু এটা ধৰণে ক'ব পাৰোঁ যে প্ৰকৃত ভগ্নাংশবিলাক সদায় 1তকৈ সৰু হয়। চাওকচোন আপোনালোকে, 3ক যদি 5এ হৰণ কৰোঁ আমি কিমান পাম? 3ক যদি 5এ হৰণ কৰোঁ, 5এ দশমিক হ'ল 30 হ'ল, 6 হ'ল 30 হ'ল। চাওক 0.6 পাম। 0.6টো কি হয়? 1তকৈ সদায় সৰু হয়। যেনে 4ক যদি আমি হৰণ কৰোঁ কিমান পাম? 7। 4ক যদি আমি হৰণ কৰোঁ 7এৰে, দশমিক হ'ল 40 হ'ল, 5 35 5 49 7 49, ঠিক তেনেকৈ যাব। অৰ্থাৎ 1তকৈ এতিয়াও সৰুৱে হৈ থাকিল।
ঠিক আছে। আৰু অপূৰ্ণাংক বুলি ক'ব লগা হ'লে যিবিলাক ভগ্নাংশ লবটো হৰতকৈ ডাঙৰ হয়, অৰ্থাৎ এইটোক আমি উল্টাকৈ চাব পাৰিম, যেনে ওপৰত 5 তলত 3 এইটো, ঠিক তেনেকৈ 7 4, ঠিক তেনেকৈ 8 6। চাওকচোন এইবিলাকৰ প্ৰতিটোৱে চাওক লবটো কি হৈছে, সৰু হৈছে, হৰটো সৰু হৈছে লবটোতকৈ। সেয়েহে এনেধৰণৰ উদাহৰণবিলাক হৈছে অপ্ৰকৃত ভগ্নাংকৰ উদাহৰণ। এইবিলাক চাওকচোন, এই প্ৰতিটো সংখ্যাই মান আমাৰ 1তকৈ ডাঙৰ হয়। যেনে 5টোক যদি আমি 3 হৰণ কৰোঁ এবাৰ যাবই, তাৰ উপৰিও আকৌ 0.6 হ'ব, অৰ্থাৎ 1তকৈ ডাঙৰ হ'ল। ঠিক তেনেকৈ 7টো আমাৰ 4 এবাৰ যাবই, আকৌ 30 হ'ল 0.7, ঠিক তেনেকৈ গৈছে, অৰ্থাৎ এইটো 1তকৈ ডাঙৰ। মানে আমি কি ক'ব পাৰিম যে অপ্ৰকৃত ভগ্নাংশবিলাক সদায় 1তকৈ ডাঙৰ হয়, মানে এটা গোটা বস্তুতকৈ ডাঙৰ হয়। 1টো এটা গোটা বস্তু বুজায়, গতিকে গোটা বস্তুতকৈ ডাঙৰ হয়। আৰু যিবিলাক ভগ্নাংশ আপোনালোকৰ হৰ লব দুইটা সমান হয়, অৰ্থাৎ কেনেকৈ ধৰণৰ হ'ব, 5/5, 7/7, এনেধৰণৰ ভগ্নাংশৰ উদাহৰণবিলাকো হৈছে অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ। এই ধৰণৰ ভগ্নাংশবিলাক, অৰ্থাৎ 5 যদি আপোনালোকে 5ক হৰণ কৰে মানে 1 হ'ব, 7 যদি 7ক হৰণ কৰে 1 হ'ব, অৰ্থাৎ 1ৰ সমান হ'ল। গতিকে 1ৰ সমান বা 1তকৈ ডাঙৰ যিবিলাক ভগ্নাংশ পাম, সেই ভগ্নাংশবিলাক হৈছে অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ। আপোনালোকে অপ্ৰকৃত ভগ্নাংশৰ বিষয়ে ভালদৰে বুজি পাইছে। এতিয়া হওক মিশ্ৰ ভগ্নাংশ। যে মিশ্ৰ ভগ্নাংশ কোনবিলাক হয়, যে যিবিলাক ভগ্নাংশ এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ মিলি গঠন, অৰ্থাৎ এটা স্বাভাৱিক সংখ্যা প্লাছ এটা প্ৰকৃত ভগ্নাংশ। চাওক, এটা স্বাভাৱিক সংখ্যা কি হ'ব, 5 প্লাছ প্ৰকৃত ভগ্নাংশ হ'লে 3/2, এইটো এটা হ'ব পাৰে। 1 প্লাছ 7/4, 2 প্লাছ 3/1, এনেধৰণৰ উদাহৰণবিলাক হৈছে আমাৰ প্ৰকৃত ভগ্নাংশৰ মিশ্ৰ ভগ্নাংশৰ উদাহৰণ। এইটোক আমি এনেকৈ লিখিব পাৰিম, 5 সমস্ত 3/2, এইটোক আমি লিখিব পাৰিম, মানে আমি যোগ চিনটো নাইকিয়া কৰি আমি এনেধৰণে লিখিব পাৰোঁ। এইটোক আমি লিখিব পাৰিম 1, অৰ্থাৎ এইটোক আমি মাতিম কেনেকৈ, যে 5 সমস্ত 3/2, ইয়াক মাতিম আমি 1 সমস্ত 7/4, ইয়াক মাতিম 2 সমস্ত 3/1। গতিকে আপোনালোকে প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ, মিশ্ৰ ভগ্নাংশৰ বিষয়ে ভালদৰে বুজি পাইছে। নেক্সট আমি কেনেদৰে আমাক এটা মিশ্ৰ ভগ্নাংশক আমি প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰিম, আৰু বা ভগ্নাংশৰ যিবিলাক ব্যৱহাৰসমূহ, যিবিলাক আমাৰ কম্পিটিটিভ এক্সামত আহিব, বা ইয়াৰ জৰিয়তে আমি বেলেগ ধৰণৰ অংকবিলাক কেনেধৰণে কৰিব পাৰিম, সেই বিষয়ে আলোচনা কৰিম।